বিদ্যালয়ৰ ভূমি বেদখলৰ চেষ্টা বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ। বঙাইগাঁৱৰ পাৰেশ্বৰ নৱজ্যোতি এম.ই. স্কুলৰ ভূমি বেদখলৰ চেষ্টা খাজা মইনুদ্দিনৰ। জিলা প্ৰশাসনক অভিযোগ। বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষাখণ্ডৰ অন্তৰ্গত পাৰেশ্বৰ নৱজ্যোতি এম.ই. মাদ্ৰাছাৰ মাটি বেদখলত নামি পৰিছে বিদ্যালয়খনৰ চকীদাৰজনে। অভিযোগ মতে 1989 চনত স্থাপিত পাৰেশ্বৰ নৱজ্যোতি এম.ই. মাদ্ৰাছাখন 2013 চনত চৰকাৰীকৰণ হয় যদিও বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱাত চৰকাৰে পাৰেশ্বৰ অৰুণোদয় এম.ই. স্কুলৰ লগত সংলগ্ন কৰি দিয়ে। তাৰ পিছতে বিদ্যালয়খনৰ চকীদাৰ খাজা মইনুদ্দিনে মাটি দখলত নামি পৰে। পূৰ্বতে মাদ্ৰাছাৰ নামত থকা আধা বিঘা মাটি দখল কৰি পুখুৰী খান্দি চকীদাৰজনে বিক্ৰী কৰিছে। কেইদিন ধৰি বিদ্যালয়খনৰ নামত থকা দাগ নং 156, পাট্টা নং 165 3 বিঘা মাটি চকীদাৰ খাজা মইনুদ্দিনে JCB লগাই পুখুৰীৰ পাৰ বান্ধি আছে। স্থানীয় লোকে বাধা দিয়াৰ লগতে বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দিছে যদিও কোনো আওকাণ কৰা নাই চকীদাৰজনে। বিদ্যালয়ৰ খেলপথাৰ সুৰক্ষিত ৰাখিবলৈ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনোৱাৰ লগতে খাজা মইনুদ্দিনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ দাবী জনাইছে স্থানীয় ৰাইজে। এইটো তাৰমানে এই পাৰেশ্বৰ নৱজ্যোতি এম.ই. মাদ্ৰাছাৰ যিজন 4 গ্ৰেডৰ পোষ্টত কাম কৰা কৰ্মচাৰী চকীদাৰ মিষ্টাৰ খাজা মইনুদ্দিনে এখেতে 1989 চনৰ পৰা এখেতৰ দেউতাকে এই বিদ্যালয়ৰ নামত ইয়াতে 3 বিঘা মাটি এই বিদ্যালয়ৰ নামত ডনেট কৰিছিল। তাৰ নামজাৰি হৈছে, চৰকাৰীভাৱে জবানবন্দী হৈছে। কিন্তু এই স্কুলখন কিছুদিন পূৰ্বে প্ৰভিন্সিয়েলাইজড হয়। 3জন শিক্ষক আৰু তেখেতৰ চকীদাৰৰ চাকৰিটো হয় আৰু ইয়াত ষ্টুডেণ্ট কম হোৱাৰ কাৰণে চৰকাৰে পাৰেশ্বৰ অৰুণোদয় এম.ই. স্কুলৰ লগত এমেলগেশ্যন কৰাৰ পিছত তেখেতে এতিয়া ব্যক্তিগতভাৱে এই মাটিখিনি মানে বেদখল কৰাৰ কাৰণে পৰিকল্পনা লৈ JCB লগাই এই গোটেই ফিল্ডৰ ছাইডেদি JCB লগাই খান্দি পুখুৰীৰ পাৰ বান্ধি আছে। আৰু ইয়াৰ পূৰ্বে আধা বিঘা আৰু অলপ ছাইডত আছে, সেই আধা বিঘাৰ মাটি তেখেতে ট্ৰেক্টৰত বিক্ৰী কৰি বহুত খান্দি মানে সেইটোও নষ্ট কৰি পেলাইছে। এতিয়া তেখেতে এই মাটিটো বেদখল কৰাৰ পৰিকল্পনা লৈ তেখেতে JCB লগাই ইয়াত নিজ ইচ্ছামতে ব্যৱহাৰ কৰি আছে। আপোনালোকৰ বিদ্যালয় কৰ্তৃপক্ষৰ পৰা ইয়াত বাধা দিয়া নাছিল নেকি? বাধা দিয়া হৈছে, বহুতবাৰ বাধা দিয়া হৈছে, তাৰপিছতো তেখেতে মানা নাই, কাকো আওকাণ নকৰে। ইয়াৰ পূৰ্বেও আগতে মানে হাজিৰা লেবাৰ লৈ মাটি কাটিবলৈ লৈছিল, তেতিয়াও বাধা দিয়া হৈছিল, তেতিয়াও মানে তেখেতে কোনো কেৰেপ নকৰে। এতিয়াও ৰাইজে বহিছিল, এবাৰ নহয় দুবাৰ বহিছিল, দুবাৰ বহি তেখেতক মানে ভালকৈ বুজাই দিছিল যে তুমি ফিলিং কৰি দিলে কোনো প্ৰব্লেম নহ'ব, কোনো কমপ্লেইন নহ'ব। কিন্তু তেখেতে মানে গাঁতটো কৰি মানে ফিল আপ কৰি দিয়াৰ কথা প্ৰতিশ্ৰুতি দিছিল, সেই হিচাপে ৰাইজে মানি লৈছিল। পিছত সি দিয়া নাই, পুনৰ সি মানে চাইডে টাৰ্পিন লগাই আকৌ পুনৰ কাম কৰি আছে কাৰণে আমি সদশেষত ADC অফিচত, তাৰ DO অফিচত, BEO অফিচত আৰু চাৰ্কল অফিচত আমি লিখিত কমপ্লেইন দিছোঁ। আহ্বান জনাব বিচাৰিছোঁ যে চৰকাৰে বা বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ খাজা মইনুদ্দিনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা যাতে গ্ৰহণ কৰে আৰু এই ফিল্ডখন, ৰাজহুৱা সম্পত্তিখন যাতে অটুট থাকে। আমাৰ ৰাইজৰ সকলোৰে একমত যে এই ফিল্ডখন আমাৰ ৰাজহুৱা হৈ থাকিব লাগে। ইয়াৰ বিহিত ব্যৱস্থা যেন বিভাগীয় কৰ্তৃপক্ষই লয়। যদিও বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ বিহিত কোনো ব্যৱস্থা নলয়, আমি সদশেষত মুখ্যমন্ত্ৰী মহোদয়লৈ ইয়াৰ বিষয়ে আমি আগবাঢ়ি যোৱাৰ কাৰণে যথেষ্ট প্ৰচেষ্টা চলাই থাকিম।